নমস্কাৰ বন্ধুসকল, মোৰ এই চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। মই আজি এটা লৈছোঁ নতুন এপ, যাৰ জৰিয়তে আপোনালোকে এটা একাউণ্ট বনাব 200 ওপৰত। তাৰ যদি আপুনি দুটা একাউণ্ট বনায় তেতিয়াহ'লে 400, মিনিমাম 400 তাৰ ওপৰত আপোনালোকে ইনকম কৰিব পাৰিব। ভিডিঅ'টো চাই যাওক, মই ডিছক্ৰিপশ্যনত লিংকটো দি দিছোঁ এপটোৰ। আপোনালোকে ডিছক্ৰিপশ্যনত গৈ পিনি লিংকটো ক্লিক কৰি ডাউনলোড কৰিব। মই ক্লিক কৰিছোঁ, ইয়াত মই এপটো ডাউনলোড কৰি লৈছোঁ। এপটোৰ নাম হৈছে কিউ ৱালেট ক্ৰিপ্টো আৰ্নিং। এই এপটো ডাউনলোড কৰিব, মোৰ ডাউনলোড কৰি থোৱা আছে। আপোনালোকে ইনষ্টল কৰি ল'ব। ইনষ্টল কৰি পিনি মই ইয়াত আপোনালোকে ৰেফাৰ কোডটো আহিছে। এইটো ৰেফাৰ কোডটো আপোনাৰ মই কপি কৰি লৈছোঁ। আপোনাৰ ডিছক্ৰিপশ্যনত দিয়া থাকিব, আপোনালোকে এইটো কপি কৰি ল'ব। কপি কৰি মই দেখাইছোঁ কেনেধৰণে দিব। আপোনালোকে এপটো অ'পেন কৰি দিব। মোৰ অলপ টাইম লাগিছে, নেট শ্ল' আছে। আপোনালোকে চাই থাকক ভিডিঅ'টো। মই যেনেধৰণে দেখাইছোঁ তেনেধৰণে কৰি যাব। এলাউ কৰিব, ষ্টাৰ্ট কৰিব। ষ্টাৰ্ট কৰি ইয়াত মই দেখাইছোঁ মি বুলি আছে। ইয়াত ক্লিক কৰি ৰিচিভ নাও কৰিব। ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ লগ ইন আহিব, চাইন আপ আহিব। আপোনালোকে চাইন আপ কৰি ল'ব। ইয়াত আপোনাৰ চাইন আপ কৰিব ইমেইল আইডিটো দিব। আপোনাৰ ইমেইল আইডিটো দি লৈছোঁ। fukonbora@gmail.com। আপোনালোকে এতিয়া পাছপৰ্ট দিব। পাছপৰ্টটো কেনেকৈ দিব দেখাইছোঁ মই। যে কেপিটেল আৰু স্মল লেটাৰ দিব। আৰটো দিলোঁ মই কেপিটেলত, RAH এইটো কেপিটেলত দিলোঁ, ULটো স্মল লেটাৰ দিলোঁ আৰু সংখ্যা 3টা দিলোঁ। তেনেকৈ দিব। আপোনালোকে ছেকেণ্ডতো এই কনফাৰ্ম পাছপৰ্ট দিব। তেনেকৈ সেইটো ৰিএণ্টাৰ কৰি দিব। এতিয়া আপোনাৰ ৰেফাৰ কোডটো মই ডিছক্ৰিপশ্যনত দিয়া থাকিব। মই এইটো কপি কৰি পেষ্ট কৰি দিলোঁ। ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি আপোনাৰ গেট দ্য কোড ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত চাই থাকক, চৰি চামথিং এৰৰ আহিছে। এনেদৰে যদি এৰৰ আহে আপোনালোকে আকৌ বেক কৰিব। বেক কৰি পিনি আপোনালোকে বেক কৰি দিব। বেক কৰি আকৌ দিব ইমেইল আইডিটো। ইমেইল আইডিটো মই দি লৈছোঁ। আপোনাৰ এনেধৰণে দি লওক। প্ৰথমতে ইমেইল আইডি দি ল'ব। আপোনালোকে ইমেইল আইডি দি এই ইমেইল আইডিটো গেট দ্য কোডৰ ইয়াত ক্লিক কৰি দিব। আপোনালোকে ক্লিক কৰি শ্লাইড এনেকৈ ভেৰিফাই এনেকৈ ক্লিক কৰি টানি দিব। টানি দিলে কোডটো গৈছে। এতিয়া আপোনাৰ পাছপৰ্টটো দি ল'ব। কেনেধৰণে দিব কৈছোঁ তেনেধৰণে দি ল'ব। RAHULটো মই স্মলত দিলোঁ, টিপুলেট দি দিলোঁ আৰু ইণ্ডিয়া আকৌ দিলোঁ ৰাহুল টিপুলেট বুলি এনেকৈ পাছপৰ্টটো দি দিলোঁ। আপোনালোকে দি ল'ব কেনেধৰণে পাছপৰ্ট দিয়া, আৰু কেপিটেল স্মল দুইটা থাকিব লাগিব আৰু 3টা ডিজিট 3টা নম্বৰ হ'ব লাগিব। এতিয়া মই ইমেইল আইডি অ'পেন কৰিছোঁ। আপোনাৰ ইমেইল আইডি অ'পেন কৰিব, যোনটো ইমেইল আইডি দিয়া আছে। ইমেইল আইডি অ'পেন কৰি মই চাই লৈছোঁ কোনটো দিয়া আছে ইমেইল আইডি। অ'পেন কৰিছোঁ ইমেইল আইডি। মই মেছেজটো আহি গৈছে, দেখাইছোঁ ৰ'ব। এইটো আহি গৈছে কিউ ৱালেট বুলি, ভেৰিফাই ইমেইল এড্ৰেছ ফৰ। এয়া মোৰ আহি গৈছে। ইয়াত কোডটো ইয়াত দেখাইছোঁ। কোড আহিছে। আপোনালোকে ইয়াত ক্লিক কৰিব। ইয়াতে কোড এটা আহিব। কোডটো মানে এইটো শ্ল' আছে মোৰ অলপ, আপোনালোকে চাই থাকক। ইয়াৰ কোডটো আহি গৈছে। গতিকে W2C9DV। আপোনালোকৰ বেলেগ আহিব কোডটো। আপোনাৰ কোডটো ইয়াত এণ্টাৰ কৰি দিব। কোডটো আছিলে W2C9DV। মোৰ কোডটো এইটো। আপোনাৰ কোডটো দিব। ইয়াত মই এবাৰ কনফাৰ্ম কৰি লৈছোঁ। কোডটো ঠিকে আছে। চাইন আপত ক্লিক কৰি দিছোঁ।
চাইন আপ কি ৰেজিষ্টাৰ ছাকচেছফুল বুলি এনেকৈ আহি গ'ল। এতিয়া আপোনাৰ যোনটো ইমেইল আই ডি দিছিলে সেইটো ইমেইল আই ডি দি ল'ব, ইমেইল আই ডি দি ল'ব ফুকন বৰা @gmail.com মই দি লৈছোঁ এইটো। আৰু পাছপৰ্টটো দিব, মই দিছিলোঁ ৰাহুল টিপুলিত বুলি, RHUL ৰাহুল। যেনেধৰণে দিয়া আছে সেইটো লগ ইন কৰি দিব। এতিয়া লোডিং হৈ আছে, মোৰ হৈ গ'ল। এইটোতো ইয়াত কাটি দিব, কটা চিনটোতে ক্লিক কৰি দিব, ইয়াত ৰিচিভ নাওত ক্লিক কৰি দিব। মি অপশ্যনত এনেকৈ যাব, আপোনালোকে দেখাইছোঁ মই এইটো এপটো কেনেধৰণৰ। আপোনালোকে মিনিমাম 200 টকা পাব এটা যদি আপুনি আপোনাৰ ইয়াত আপোনালোকৰ ফিংগাৰপ্ৰিণ্টছটো দি দিব, আনলক হ'ব। মিনিমাম এটা একাউণ্ট বনালে আপুনি 200 টকা পাব, আৰু দুটা যদি বনাই মিনিমাম 400। আপোনালোকে ইয়াত এনেধৰণে দেখা পাইছে। আপোনাৰ 14 ডে চেক আপুনি কৰিব লাগিব। COVID-19 ফাইটাৰ বানাছ দিব আপোনালোকৰ, এইটো এটা অফাৰ চলি আছে। আপোনালোকে 100 QLC পাব, আপোনালোকে চেক কৰিব লাগিব ডেইলি। যেনেধৰণে দেখালোঁ, ক্লিক কৰি চেক বুলি দেখাইছিল তেনেধৰণে চেক কৰিব ডেইলি, তেনেধৰণে চেক কৰিব। মই এটা এদিন কমপ্লিট হৈ গ'ল। আপোনাৰ ডেইলি কণ্টিনিউ আপুনি চেক কৰিব, 14 ডেজ চেক কৰিব আপোনালোকে, তেতিয়া আপুনি পাই যাব। একো কৰিব লাগে, ডেইলি আহিব লাগে আপোনালোকে, এনেকৈ চেক কৰিব লাগে। 1 মিনিট 2 মিনিট 1 মিনিট চেক কৰিব, এনেকৈ চাব আৰু বেক কৰি দিব, হৈ গ'ল। ডেইলি তেনেকৈ চেক কৰিব লাগে। ইয়াত দেখিছে মই এইটো ক্লেইম কৰিব চাইছোঁ। KYC কমপ্লিট কৰিব লাগিব। KYC কৰিব কেনেধৰণে মই এইটো দেখাইছোঁ আপোনালোকক। ইয়াত আপোনাৰ ইমেইল আই ডি ইয়াত ক্লিক কৰি দিব, ক্লিক কৰি আনভেৰিফাই দেখাইছে, ইয়াত ক্লিক কৰি দিব। আপোনালোকে ইয়াত দেখিছে আপোনাৰ পান কাৰ্ডে কয় যদি পান কাৰ্ডটো আপোনাৰ ফটোকপি দিব, আৰু পান কাৰ্ডটো মানে হাতত লৈ, যাৰ পান কাৰ্ডে হাতত লৈ একপি ফটো আপলোড কৰি দিব। আপলোড কৰাৰ পিছত এদিন 2 দিনৰ পিছত আপোনাৰ KYC কমপ্লিট হৈ যাব। ইয়াক কমপ্লিট হোৱাৰ পিছত আপোনালোকে উইথড্ৰল কৰিব পাৰিব। এইটো 14 ডেজৰ পিছত আপোনাৰ চেক কৰিবলৈ ডেইলি এনেকৈ উইথড্ৰল কৰিব পাৰিব। মই ইয়াৰ উইথড্ৰল ভিডিঅ' দি আছোঁ 2-3 দিনৰ পিছত, কেনেধৰণে উইথড্ৰল কৰিব আপোনালোকে। চেনেলটো ছাবস্ক্ৰাইব কৰিব। মই আনটো একাউণ্ট দেখাইছোঁ, এইটো একাউণ্টত মোৰ আৰু 2 দিনমান বাকী আছে 14 ডেজ কমপ্লিট হ'বলৈ। মইতো দেখাইছোঁ COVID-19। ইয়াত ক্লিক কৰি পিনি এনেধৰণে ক্লিক কৰিব। মইতো ইয়াত দেখা পাইছে মোৰ 11 দিন হৈছে, আৰু 3 দিন আছে। 3 দিনৰ পিছত মই 3 দিন কমপ্লিট হ'লে আপোনালোকে কেনেধৰণে উইথড্ৰল কৰিব মইতো ভিডিঅ' বনাই দিম আপোনালোকৰ ফুল প্ৰচেছ। 100% আপোনালোকে পাব। চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আপোনালোকে 2টা একাউণ্ট বনাব পাৰে MI মোবাইল হ'লে। কিবা কুৱেশ্যন থাকিলে আপোনালোকে হোৱাটছএপত মেছেজ কৰিব পাৰে, আৰু হোৱাটছএপ গ্ৰুপ লিংকটো ডিছক্ৰিপশ্যনত আছে। আপোনালোকে ডিছক্ৰিপশ্যন চেক কৰি জইন কৰি ল'ব। থেংক ইউ।